মিষ্টাৰে আজি বহু দিনৰ মূৰত বাৰীত লাগিছে দেই, কাম লাগিছে। এইকেইদিন মানে তেখেতৰ চেঙেলীজানত কাম এটা লাগি থকাৰ কাৰণে বাৰীত সময় দিব পৰা নাছিলে। আৰু আজি ঘৰত আছে যিহেতু, আৰু বতৰটো খুব ধুনীয়া, আৰু সেই গতিকে তামোলৰ পুলি ৰুই আছে এয়া। আৰু এইফালে মই চাহ দিবলৈ আহিছোঁ, গাখীৰ চাহ লগত বিস্কুট আৰু মিক্সাৰ। আহা চাহটো খাই লোৱাহি। খুব ধুনীয়াকৈ ৰুইছে দেই আমাৰ মিষ্টাৰে, কিন্তু বাৰীখন বৰ ধুনীয়াকৈ সজাই ৰাখিছে। আগতে আপোনালোকক দেখুৱাইছোঁ হয় নাই। আজি আকৌ তামোল পুলি ৰুইছে। এয়া আমাৰ দত্তদা। কেতিয়া ৰুৱে তামোল পুলি? মাঘ মাহত কি মতা মাহত বোলে তামোল পুলি ৰুব নাপায়, মানে 2টা মাহ বুলি ক'লে ন, মাঘ চ'ত তাৰপাছত এইবোৰ কাতি মাহ কিবাকিবি মাহত বোলে তামোল পুলি ৰুব নাপায় বুলি কোৱা শুনিছোঁ আৰু দেই, নাজানো। কিন্তু কি হ'ল, আমাৰ এইফালে ৰাস্তাটো বনি আছে যিহেতু অসম মালাৰ অধীনত, আৰু আমাৰ বাৰীখন যথেষ্টখিনি গৈছে মাটি, আৰু মাটি যোৱাৰ কাৰণে য'ত মানে যোনখিনি মাটি গৈছে তাত তামোলৰ পুলিখিনি বৰ ধুনীয়া হৈ আছে। গতিকে মিষ্টাৰে আজি টাইম পাওঁতেই এয়া ৰুই দিছে। আৰু সেইটো আমাৰ মথাউৰি দেখিছে ন কি ধুনীয়াকৈ বনি আছে। ঐ জোক লাগিছে নি? মথাউৰি বনি আছে হৌৱা। আৰু এইফালে দেখা আমাৰ বাৰী একদম হাবি হৈ আছে। আগতে ইমান ধুনীয়া হৈ আছিলে চফা, এখেতে সময় দিব নোৱাৰাৰ কাৰণে এনেকুৱা অৱস্থা। আৰু দত্তদা চাহ লোৱা। গাখীৰ চাহ ফেভৰেট আমাৰ মানুহজনৰ। লোৱা আকৌ ঠাণ্ডা হ'ব এতিয়া, খোৱা। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আজি হৈছে 1 ফেব্ৰুৱাৰী 2023 চনটো, আৰু 2024 চনৰ জানুৱাৰী মাহটো যেনে তেনে গ'ল আৰু দেই, ভিডিঅ' নিদিয়াকৈ যিবা কিবিখন দিলোঁ। আৰু আজি হৈছে 2024 চনৰ 1 ফেব্ৰুৱাৰী, আৰু আজিৰ পৰা ভাবিছোঁ খুব ভালকৈ ডেইলি ভ্লগবোৰ দিম। আগতে ধুনীয়াকৈ ডেইলি ভ্লগবোৰ দিছিলোঁ, আপোনালোকে খুব ধুনীয়াকৈ মৰম দিয়ে, আৰু মোৰ ডেইলি ভ্লগতে খুব বেছি মানে মৰম পাওঁ। ধুনীয়াকৈ আপোনালোকে কমেণ্টো কৰে, হেৰি কৰে। সেই গতিকে ভাবিছোঁ আকৌ ডেইলি ভ্লগ দিবলৈ আজিৰ পৰা আৰম্ভ কৰিম বুলি। আজি হৈছে ফেব্ৰুৱাৰী 1 তাৰিখ, আৰু এইটো ভিডিঅ' যিহেতু অহা কালিলৈহে পাব, সেই গতিকে আগৰ দৰে এতিয়া আৰু ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। এতিয়া যিহেতু বাৰীত আছোঁ, আৰু এতিয়া যাওঁ, এতিয়া সময় 1:30 মানেই হ'ল। হিমাংগীক গা চা ধুৱাবলৈ আছে। মিষ্টাৰক চাহ দিব আহিছিলোঁ যে, চাহ তাহ দি ময়ো খাই ল'লোঁ ধুনীয়াকৈ। দিনটোত একাপমান গাখীৰ চাহ লাগে তেখেতক, কিন্তু মই বেছিভাগ মানে ৰাতিপুৱা চাহ কাপেই দিবলৈ চেষ্টা কৰোঁ, গাখীৰ চাহ। কিন্তু আজি আমাৰ সেই ওচৰৰ কি বুলি কয়, মোৰ চিনাকি বা এজনী আহিছিলে, দোকানত কিবা কাম কৰি আছে, আৰু সেই বা আহিছিলে যেতিয়া ধুনীয়াকৈ সকলোকে গাখীৰ চাহকে দি মেলি এতিয়া মিষ্টাৰকো চাহ দিলোঁহি। আৰু এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাব শেষলৈ, আৰু শেষত ধুনীয়া কমেণ্ট এটা দিব দেই। এইফালে আমাৰ হিমাংগী আৰু বিপাঞ্চীও আহিছে দেই, কথা পাতি দুজনী। চাহ খতম। এইফালে আমাৰ হিমাংগী আৰু বিপাঞ্চীও আহি গ'ল দেই। আমাৰ হিমাংগীৰ মুখখন ইমান ধুনীয়া হৈছে, আৰু বিপাঞ্চীৰ মুখখন চাব, টকৌকাইত আছে। অ' দেখা গা ধোৱা ব'লা। এইফালে হিমাংগী হাই কৈ দিয়া। হা? আমাৰ হিমাংগীয়ে মোৰ মোবাইলৰ টেম্পাৰ গ্লাছ এৰুৱাই হাতত লৈ আছে, দেখিছে নাই, ভাঙি মেলি শেষ। চলো। চাহে নাই। আমাৰ হিমাংগী দেউতাকৰ নিচিনা একে গাখীৰ চাহ। বহিলা হিমাংগী? হিমাংগী বিৰাট টেঙৰ আছে, ভনীয়েকত একদম বল কৰি খাই আছে। বহা আকৌ। ঐ বদমাছি। কি তোমাৰ নামটো কি? ই নহয়, নামটো কি? হা? কিবা হয়? কি কিবা হয়? নামটো কি আছিলে? হিমাংগী কোনজনী? হাত দাঙা। হিমাংগী কোনজনী? বিপাঞ্চী কোনজনী? এইকেইটা আমাৰ 1 ছেকেণ্ড এনেই নাথাকে এইকেইটা ল'ৰা। A few moments later. গুড ইভিনিং এভৰিৱান। এতিয়া আছোঁ পাকঘৰত ৰাতি সাঁজ বনাবৰ কাৰণে। ইফালে চাহ পাতি থৈছোঁ। আমাৰ গাড়ী চলোৱা ভাইটিটো আহিছে, আৰু চাহ একাপটো দি লওঁ। আৰু তাৰ আগতে আজিনো আমাৰ পাকঘৰত কি আছে স্পেচিয়েল তাকে বুলি কওঁ। মিষ্টাৰক কৈছিলোঁ আজি ঘৰত যিহেতু একো চব্জি নাই, সেয়া দেখিছে নহয়, আমাৰ ডলা খালী, অকল বন্ধাকবি আৰু বিলাহী অলপ আগতে বাইদেউ আনিছে ৰাতিপুৱাৰ কাৰণে। আৰু এতিয়া আমাৰ মিষ্টাৰক ক'লোঁ বোলে আজি পাৰকে কাটিবা, ঘৰত যিহেতু পাৰ আছে। আৰু মিষ্টাৰে ক'লে কি আজি পাৰ নাখাওঁ বোলে, হাঁহকে খাওঁ। সেই গতিকে হাঁহ ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি থোৱা আছে। দেখুৱাওঁ আপোনালোকক মই কেনেকৈ বনাম। একেবাৰে চিম্পুলকৈ বনাম, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয়। চাই থাকক। তাৰ আগতে মই ধুনীয়াকৈ চাহখিনি দি লওঁ, আৰু আমাৰ হিমাংগীটো ধুনীয়াকৈ খেলি আছে আইতাকৰ লগত। চাই থাকিব।
এইফালে কেৰাহী পাতি ল'লোঁ আৰু দুইটা চাইডে পাতি লৈছোঁ। এফালে মই বনাম হাঁহৰ মাংস, আনফালে মই এইফালে বনাম পেটুৰ ভাজি, জ্বলা দি পেলাই অলপমান। আৰু এইফালে তেল গৰম হৈ গ'ল, পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান সময় এনেকৈ লৰাই ভাজি থাকিম, যাতে পিঁয়াজৰ যোনটো কেঁচা ভাৱটো নোযোৱালৈকে এনেকৈয়ে ভাজি থাকিম আৰু অকণমান ৰঙচুৱা কৰি দিম। আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া দি দিম আদা আৰু নহৰু খুন্দি লৈছিলোঁ যে, আদা আৰু নহৰুখিনি খুন্দি লোৱাৰ পাছতে খুব ভালকৈ লৰাই থাকিম। আৰু পিঁয়াজখিনি কালাৰ দেখিছে নাই, গল্ডেন এণ্ড ব্ৰাউন কালাৰটো আহিছে। এইটো কালাৰ আহিলে মানে মাংস ধুনীয়া এটা কালাৰ আহে, খুব ভাল লাগে আচলতে ৰংটো। আচলতে কি হয়, মাছ মাংসবোৰ ৰঙৰ লগতো কথা, কিছুমান মানে বগা তেনেকুৱা ষ্টাইলৰ হৈ থাকে। সেই গতিকে বনাওঁতে প্ৰত্যেকটো বস্তুতে খুব সাৱধানে আচলতে বনাবলগীয়া হয়, যদিহে বেছি টেষ্টিকৈ খাওঁ বুলি ভবা হয়। আৰু এতিয়া ইয়াত পিঁয়াজখিনি ধুনীয়াকৈ হৈ গ'ল, দেখিছে নহয়, পিঁয়াজ আৰু আদা নহৰু ধুনীয়াকৈ হৈ গ'ল। তাৰপাছত ইয়াত মাংসখিনি দি দিলোঁ। মাংসখিনি 5 মিনিটমান সময় খুব ধুনীয়াকৈ লৰাই ভাজি ল'লোঁ। তাৰপাছতে ইয়াতে দি দিছোঁ, ইয়াত আছে কি বুলি কয়, গোটা মছলা নাই দিয়া, মই পেকেটৰ মছলা দিছোঁ, ছানৰাইজ মছলা। ইয়াত আছে ধনিয়া, জিৰা, মিট মছলা, লগতে হালধি। আৰু এইখিনি দিয়াৰ পাছতে লগতে দি দিলোঁ মই সোৱাদ অনুযায়ী নিমখ। আৰু এইখিনি দিয়াৰ পাছত খুব ভালদৰে লৰাই থাকিলোঁ, যাতে আটাইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এয়া দেখিছে নহয়। আৰু এইখিনিও 5 মিনিটমান সময়ৰ কাৰণে লৰাই ভাজি তাৰপাছত এখন মই ঢাকন এখনে ধুনীয়াকৈ ঢাকি ৰাখিম। আৰু এয়া দেখিছে নহয়, হাঁহটোৰ পৰা তেল মানে আমাৰ হাঁহখিনি খুব বেছি তেলাল হয় দেই, একদম ইমান বেছিকৈ ধান আৰু ভাত খাই থাকিব পাৰে নহয়। সেই গতিকে বহুত তেলাল হয় আমাৰ হাঁহখিনি। আৰু দেখিছে নহয়, তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু হাঁহৰ মাংসখিনিও ৰংটো মানে ক'লা পৰিবলৈ আৰম্ভ কৰিছে। আৰু মানে কি হয়, হাঁহৰ মাংস বোলে ক'লা নপৰিলে মানে টেষ্টটো নাহে। আৰু মানে হাঁহৰ মাংস ভাজিলে বুলি ক'লে একদম ক'লা পৰিলেহে আচলতে খাই বেছি টেষ্টি হয়, ভাল লাগে। আৰু তাৰপাছতে মই ইয়াতে দি দিছোঁ কাটি লোৱা এটা বিলাহী, লগতে আলু কেইটুকুৰাও দি দিছোঁ। আৰু এইখিনিও দিয়াৰ পাছত খুব ভালদৰে লৰাই ল'ম, যাতে ধুনীয়াকৈ মিক্স হৈ যায় আটাইখিনি। আৰু অকণমান সময় লৰাই লোৱাৰ পাছতে পুনৰবাৰ মই এইখিনি ঢাকি ৰাখিম। ভাত বনাই থকাৰ মাজতে আমি আহি গ'লোঁ আমাৰ পদূলি মুখলৈ। জলকীয়া এজোপা আছে ঘৰত, যে জলকীয়া খতম হৈ গ'ল জানেনে। সেই গতিকে এইফালে জলকীয়া ছিঙিবলৈ আহিছোঁ। মোৰ লগত সৈন্য হেমন্ত এইকেইটা হিমাংগী আৰু বিপাঞ্চি মনে আহোঁ বুলি ক'লেও আহি গৈছে। ক'ত গৈছা মা? চোৰ নহয় দেই, গৃহস্থ। ৰাতি বোলে বস্তু ছিঙিলে মানে এনেকৈ ক'ব লাগে, চোৰ নহয় দেই, গৃহস্থ বুলি ক'ব লাগে বোলে। কিয় নাজানো, কিন্তু ক'ব লাগে বোলে, চোৰ নহয় দেই, গৃহস্থ। এই জলকীয়াজোপা বহুত লাগিছিলে এবাৰ, এইখিনি একদম শেষত। এয়া হৈ যাব জলকীয়া মাংসত দিবৰ কাৰণে, নহ'লে মিঠা লাগে ন অকণমান। কি ছিঙিছোঁ আমি? হে, জলকা নে জলকীয়া? আচ্ছা, নামকেইটা কোৱাচোন, তোমালোকৰ নামকেইটা কি? কাৰ নাম কি হয়? সৰু নাম কি হয়? ভণ্টি। এই পৰিলে দিচাং মামাহে। ৰাস্তাটো একদম পূৰা কাম লগাইছে যে, ধূলি দি জলকীয়াকেইটা। আৰু এইফালে চাওকচোন, বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল, লগতে আলু কেইটুকুৰাও সিজিবলৈ আৰম্ভ কৰিলে। লগতে মাংসৰ কালাৰ চাওক, দেখি কাৰ লোভৰ পানী পৰিছে জনাওকচোন। ইমান ধুনীয়া হৈছে ন, সঁচাকৈ মই নিজে কৈছোঁ যে খুব ধুনীয়া আহিছে কালাৰটো। আৰু এতিয়া অকণমান লাগি ধৰা যেন লাগিছে যে, সেই গতিকে মই ইয়াত অলপমান পানী দি দিছোঁ। অকণমান গ্ৰেভি কৰিম, লেজুৱা কৰিম, মিষ্টাৰে যে তেনেকৈ খাম বুলি কৈছে। বৰ পনীয়া হ'লে মাংসবোৰ টেষ্টটো নাহে আচলতে, সেই গতিকে। আৰু এতিয়া আকৌ এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। আৰু এইফালে দেখিছে নহয়, কি ধুনীয়াকৈ বকাই উতলিছে। আৰু এইফালে মোৰ হাঁহৰ মাংস ৰেডি হ'বলৈ বৰ বেছি সময় নাই, যিহেতু পানীখিনি যথেষ্ট কমিছে। আৰু অকণমান পানী কমিলে মোৰ হাঁহৰ মাংস ৰেডি হৈ যাব। আৰু এইখিনিত একেবাৰে শেষত দিবৰ কাৰণে এইফালে মই লং, ইলাচি আৰু ডালচেনি অকণমান গৰম কৰি খুন্দি পেলাই একেবাৰে শেষত দি দিম। তেতিয়া মানে বৰ ধুনীয়া এটা চেণ্ট আহে যে, বহুত বেছি ভাল লাগে এনেকৈ দিলে মানে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। হিমাংগী, বিপাঞ্চি, ডাঙৰ বেটি আৰু মাৰ কাৰণে নমাই ল'লোঁ জলকীয়া নিদিয়াকৈ। তাৰপাছত আমাৰ কাৰণে জলকীয়া দি দিলোঁ। সেয়াবোৰ দেখুৱাব নহ'ল আপোনালোকক। আৰু এয়া চাওকচোন, কি ধুনীয়া হৈছে ন দেখিবলৈ। আৰু অকণমান ধোঁৱা হৈছে বাৰু, মোবাইলৰ ফালে ধোঁৱাখিনি আহি গৈছে, সেই গতিকে।
আৰু এয়া মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল আলুৰ লগত বনোৱা আৰু চাওকচোন কি ধুনীয়া হৈছে ন তেল কিমান তেলীয়া হৈছে নহয় আৰু এনেকৈ তেলীয়া হ'লে খাই বহুত বেছি ভাল লাগে বাকী কেনেকুৱা পালে মোৰ আজি ৰেচিপিটো হাঁহৰ মাংস লগতে মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে সেয়া কমেণ্ট ছেকশ্যনত জনাব আৰু এয়া আমাৰ ৰাতি সাজত আজি এয়া জ্বলা ভাজি লগতে হাঁহ আৰু মাংস লগতে এইফালে দালি আৰু অকণমান ভাত আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ দেই ভিডিঅ'টো চাই কেনে পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ